গাইজ এতিয়া আমি যা আছোঁ এজন দুখীয়া মানুহক সহায় কৰিবলৈ আৰু আপোনালোকৰ ভিডিঅ'টো গোটেই শেষলৈ চাই থাকিব। এতিয়া আমি তাৰমানে বাইকখন দূৰত থৈ আহিছোঁ, ৰাস্তাটো বেয়া। আপোনালোকৰ ৰাস্তাটো চাওক কি দূৰত আমি বাইক থৈ আহিছোঁ আৰু আপোনাক দেখুৱাইছোঁ। এইটো হ'ল ঘৰ। এতিয়া আমি যা আছোঁ, মই আপোনাৰ ঘৰটো দেখুৱাই আছোঁ, চাব লাগে। চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই চাগে, তো মই আপোনাক ভালদৰে দেখুৱাই আছোঁ। আমি ভিতৰলৈ গৈ আছোঁ, আপোনাক চাব লাগে। আৰু এইবিলাক চব কি ভাঙা চিঙা বেৰা, মই আপোনাক ভালদৰে দেখুৱাই। এইটো হৈছে ইহঁতৰ ঘৰ, চাব লাগে। চৰকাৰৰ ফালৰ পৰা কোনো একো সুবিধা পোৱা নাই। এইটো হৈছে পিছফাল, আপোনাক চাব লাগে। আৰু এতিয়া আমি এনেকৈ সোমাই যা আছোঁ। তেওঁলোকে হয়তো চৰকাৰৰ ফালৰ পৰা কোনো একো সুবিধা পোৱা নাই। তো গাইজ মই এইটোৱে চৰকাৰক অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি এইটো ভিডিঅ' চাই আছে তেনেহ'লে ইহঁতক পাৰিলে কিবা অলপমান সহায় কৰি দিব। আৰু এতিয়া আমি ভিতৰলৈ যাওঁ। এইটো গম পাইছোঁ ইহঁতৰ নানি, আৰু এই ঘৰৰ অৱস্থা চাব পাৰে। এইটো চোতাল সাৰি আছে। এইটো হৈছে নানি এটা ঘৰ সৰু চাই, চাব লাগে। এতিয়া আমি নানিক কিছুমান কথা সুধিম, আপোনালোকে সকলো ভিডিঅ'টো চাই থাকিব। ভালে আছে না? আপোনালোকৰ আৰু কোন কোন আছে? মোৰ এটা ডাঙৰ বেটাটো আছে, ওলাই গৈছে। এই আছে বেঙা চেঙেৰা এটা আছে, সমনি কৈ যায়। গৈছে গৈছে। আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা একো সুবিধা পোৱা নাই নেকি? নাই পাওঁ বাবা। আপোনালোকৰ সৰু পুতেটো কি কৰে? এই বেঙা এনেকৈ ঘূৰি ঘূৰি কাম বন নকৰে। নানা ক'ত গৈছি? ধান কাটব। নানা কেই টকা পায়? 300 টকা পায়। কাঠ ধান কাটব গৈছি? হাজিৰা ধান কাটব গৈছে। আপোনাৰ নিমিলে নহয় 300 টকা দি আপোনালোকৰ সংসাৰ চলে নেকি? নাই আপোনালোকক যে আমি কিবা টানি মুনি টানা খাওঁ আৰু কি কৰিবি আৰু। আপোনালোকক যে আমি কিবা অলপমান সহায় কৰিব বিচাৰোঁ। আপোনালোকক সহায় কৰিব। আৰু চৰকাৰক মই চৰকাৰক এইটোৱে ক'ব অনুৰোধ কৰিছোঁ যে আপোনালোকে ইহঁতক অলপমান সহায় কৰিব। আৰু যিবিলাকে এইটো ভিডিঅ' চাই আছে তেওঁলোকে যদি ঘৰত কোনোবা দুখীয়া মানুহ আছে তেনেহ'লে আমাক কৈ দিব, তো আমি যাবলৈ চেষ্টা কৰিম। তো গাইজ আমাৰ যি এইটো ভিডিঅ' যি চাই আপোনাৰ ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।